राजा ना रास्ता साफ ना बाप रे बाप साफ ना अपना हे गाइस বৰ্তমান আমি আহিবলৈ সিআরপি গেট তো চাই ৰাখ না আপোনালোকে এই ভাল কথাটো মুখৰ পৰা নোলালে আমি তয়ে নিজে ফালতু হে গাইস স্বাগতম জনাইছো মন এটা ভিডিও লৈ তো গাইস আমি এটা ৰাস্তাত ৰখিছো কাৰণ এটা টায়াৰত পাম্প নাছিল তো পাম্পটো দিয়াৰ কাৰণে ৰখিছো এটা আপোনালোক দেখাই আছো আমাৰ টায়াৰৰ কি প্ৰব্লেম হৈছে যখন আমি এটা রখি কিনা টায়ারটো চেঞ্জ কৰিম আৰু এইটো টায়াৰত পাম্প নাই যাৰ কাৰণে আমি এইটো পাম্প দি এইটো টায়াৰটো এক্সচেঞ্জ কৰি দিম নতুন টায়াৰ থৈ দিম লাগিব না सफर कैसा है ये सफर ও মাই গড এই তাতে উঠিমছা হে গাইস এটা আমি আহিবলো বৰ্তমান নংপ আৰু ইহঁতে গৈছে এটিএমত পইচা ওলাব তো আমি এটিএমৰ পৰা আহাৰ পিছত আহিলে ইহঁতে আহিলে আমি ডাইৰেক্ট ৰাওনা হ'ম যেহেতু আজি বহুত দিন ধৰি এটা মানে ইচ্ছা এটা আছিল আৰু যে শ্বিলং যাব কাৰণে লগৰকেইটাৰ লগত আমাৰ ল'ৰাটোৰ লগত তো সেইটো মানে আজি ফাইনেলি ফুলফিল হ'ল তো চবৰে টাইম মিলিল যেহেতু আজি গাড়ী এখন লৈছোঁ গাড়ীখন আপোনাক দেখাই দি আছোঁ মই এইখন গাড়ী আমাৰ লগত যাব চুইট হয় ভৰাই তাৰপিছত আমি যাম ডাইৰেক্ট বৰফপানী তাতে যে ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্টটো কৰি তাৰপিছত বাকীখিনি ঘূৰিম চাই থাকক ভিডিঅ'টো লাষ্টলৈকে ভাল লাগিব ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো গাইছ এতিয়া আমাৰ পইচা ওলোৱা হৈ গ'ল বৰ্তমান এতিয়াও আহি পালে ল'ৰাকেইটা এতিয়া আমি ডাইৰেক্ট ৰাওনা হ'ম ডাইৰেক্ট বৰফপানী ক'ত ডাইৰেক্ট বৰফপানী ৰখিবি নেকি ডাইৰেক্ট বৰফপানী ডাইৰেক্ট ব্ৰেকফাষ্ট কৰি তাৰপিছত লগ পাইছোঁ গাইছ চাই থাকক কেনে লাগিছে গাইছ কেনে গাইছ যি হওক ৰাস্তা চাই মানে মন মুগ্ধ হৈ যায় হা কিবা ফ্ৰেছ লাগি যায় চাওক নে আমাৰ ৰাস্তা कैसा है ये सफर বেলেগ ফিল লাগি আছে আপোনালোকে বুজাব নোৱাৰো কেনেকুৱা লাগি আছে তো গাইছ এনেকৈ গৈ আছোঁ ডাইৰেক্ট বৰফপানীটো দেখাম আপোনালোকক ভালকৈ মজাকৈ যোৱা নাই আজিলৈকে ফাৰ্ষ্ট টাইম হয় মোৰ সিহঁতৰ বাৰু গৈছে সিহঁতে ধনী মানুহ না হয় তো গৈ আছোঁ আমি ৰাস্তাৰ জাৰ্ণি এটা মজা ভাল লগা এটা দৃশ্য सफर कैसा है ये सफर मंजिलों की न है कोई खबर হে গাইছ আমি বৰ্তমান আহি পালোঁ বৰাপানী দেখা পাইছে মোৰ পিছফালে কি ধুনীয়া পানী কি ধুনীয়া এই ৱাণ্ডাৰফুল বুলি যে কয় গাইছ ৱাণ্ডাৰফুল মানে হোৱাট এ প্লেচ আমি কিন্তু ইয়াতে মানে বেছি টাইম নৰখোঁ কাৰণ গাড়ীখন আমাৰ তাতে আছে সেইটো গাড়ী তাতে আছে কাৰণ বেছি টাইম ৰখিলে পুলিচে ফাইন কাটি দিব পাৰে তো তাৰ কাৰণে বেছি টাইম ইয়াত নৰখোঁ ইয়াৰ পৰা ডাইৰেক্ট আমি ইয়াৰ পৰা ডাইৰেক্ট ক'ত যাবি ইয়াৰ পৰা ডাইৰেক্ট শ্বিলং ন টকা আছে আমি ইয়াৰ পৰা ডাইৰেক্ট শ্বিলং যাম দেখা পাইছে আপোনালোক দেখাই দিছোঁ চিনেমেটিক শ্বট লৈ কিনে দেখাই দিম कैसा है ये सफर मंजिलों की न है कोई ফটোশ্বুট আৰু বিষ্ণু দুআষাৰ কৈ দিয়া একদম বঢ়িয়া লাগিছে আজি আহি কিনে বহুত দিনৰ মূৰত আহিলোঁ তাতে আমাৰ গোটেই লগৰকেইটা এইটো টোপনি খতি আমি মাতি গাইছ ইয়াক আমি মাতি লৈ আহিছোঁ ই উঠাই নোখোজা দৰ্জাই নোখোলে তই দুআষাৰ কোৱা আহি কিনে কেনেকুৱা ফিলিং তো গাইছ সি বেছি কথা নকয় কাৰণ ভদ্ৰ চলি তো গাইছ আমি ইয়াৰ পৰা এতিয়া ওলাই যাইছোঁ ফটো শ্বুট কৰি কেনে তো আগত গাড়ী আছে ফটো শ্বুট অলপমান सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर আমি গৈ আছোঁ মনে মনে উমটুৰু বুলি কওঁ দেখা পাইছা গাইছ কি ধুনীয়া মেঘ চাওক কিনকিনীয়া বৰষুণ দি আছে কি মজা লাগি আছে ফিল এজ এ ফ্ৰেছ ফিল হা মজা ফিল মজা না কুঁৱলী পৰি আছে গুৱাহাটীত চাব নাই গুৱাহাটীত নাই ফটো শ্বুট চলি আছে চাইডত
ফটোশ্বুট চলি আছে আৰু মেক চাওক না আপোনালোকে আজি বঢ়িয়া হ'ব বুলি আশা কৰি আছোঁ আপোনালোকক যি পাৰছোঁ দেখাইছোঁ আশা কৰিছোঁ আৰু ভালেখিনি দেখাম আগলৈকে যিমান পাৰোঁ নেকি বছ ঠিক আছে আমি বৰ্তমান আহি পালোঁ চেৰাপুঞ্জী ৰাস্তাত মানে চেৰাপুঞ্জী ৰাস্তাত যেতিয়া সোমাইছোঁ আৰু সোমোৱাৰ লগে লগে এনেকুৱা ঠাণ্ডা ভাৱ হৈছে কি ক'ম বতাহ এটা আহিছে মজা বতাহ ফিল ফ্ৰেছ বতাহ ক'ব লগচোন सफर कैसा है ये सफर